Hi guys, good morning. কি খবৰ আশা কৰিছো সকলো ভালে আছে চাগে আৰু মোৰ বৰ্তমান ভালে আৰু মোৰ মুখৰ কন্ডিশন এয়া আগতকে বহুতখিনি ভাল পাইছো একন আছে আৰু এই চকুৰিখিনি আছে বাকি ভৰিটোটো বেন্ডেজ পৰা আছে কিন্তু এতিয়া ই ঘৰতে ড্ৰেছিং কৰি দিম বুলি কৈছে মানে হস্পিটাল নাযাওঁ আৰু ঘৰতে কৰিম মানে বেন্ডেজটোহে খুলিব লাগে আৰু গৰম পানী অকমান দি পেলাই বেন্ডেজটো খুলিম তাৰছত ভালকৈ মানে গৰম পানী দি পেলাই সাফা কৰি মলম লগাই দিম বুলি কৈছে ঘৰতে আৰু জুৱাকালি স্কুটিখন অনা হল মানে থানাৰ পৰা আসলতে ওসি স্যার যিজন বহুত বেছি ভাল আসলতে কি বুলিনো মই ধন্যবাদ দিম আৰু মোৰ ভিডিওৰ জৰিয়তে স্যাৰক কৈছো বহুত বহুত ধন্যবাদ 1 টকা নলুৱাকে স্যাৰে গাড়ীখন মোক মুখলি কৰি দিলে থানাৰ পৰা কাৰণ মোৰ ইন্স্যুৰেন্স আৰসি লাইসেন্স আৰু হেলমেট মই লগাই আছিলো একো মোৰ ভুলু নাছিলে বা ময়ো খুন্দুৱা নাই তো কৈদো গাড়ীখন আনিলো তাকে এতিয়া ঘৰৰ আগফালে আহি একেবাৰে পদুলিয়ে পালোহি আৰু এতিয়া ভৰিটো ড্ৰেছিং কৰংগে আৰু এই গাড়ীখন ধুই আছে যেহেতুকে গাড়ীখনৰ বহুত বেছি একো ক্ষয়ক্ষতি নহলো অলপমান লেতেৰা হৈছে আৰু যোনডাল হেন্ডেলৰ চুপটো অকমান ভাঙিছে হেতু ঠিক কৰিব লাগিব আৰু ৰাইট সাইডে যোনডাল পিছফালে বহাতে মানে ভৰি দিয়ে হেডাল টুকুৰা হৈ গৈছে ভগৱান কৃপাত মোৰ সোহাতৰ হাতটো মানে বাচিছে আৰু এই কোৱামতে নহলে বলে হাতটো টুকুৰা হৈ গ'লে দেন হেয়া বলকচোন আপোনাক গাড়ীখনো দেখাই দিওঁ আৰু মই ড্ৰেছিংটো কৰি লওঁ তাৰপিছত লাহেকৈ গা পা ধুই পেলাই আৰু দোকান যাম আৰু এয়া এই স্কুটি ধোৱাত ব্যস্ত স্কুটিখন বহুত বেছি লেতেৰা হৈ আছিল আসলতে এক্সিডেন্টৰ পিছত থানাতেই আছিল আৰু জুৱাকালিহে যেহেতুকে আনিছো সাফচিকুন একেবাৰে কৰিব পৰা নাই আৰু পুৰা শ্যাম্পু দি একদম পুৰা ধুই আছে আৰু মই ইফালে খানা বনাম আজি আসলতে মই পৰহি মানৰ পৰাই বনাই আছো আম্মাই মানাই কৰিছে কিন্তু হলেও মানে বনাইছো আৰু পাৰিছো আৰু কিমান আৰু বহি শুই থাকিব নহয় জানো আৰু আজিটো দোকানো যাম আসলতে আৰু এফালে এতিয়া বনামগে কি বনাও দেখাম বাৰু আপোনালোকক বলক তেতিয়াহলে মই পাকঘৰ যাওঁ আৰু এফালে মই বনাব লৈছো ডিমৰ সবজি অকমান আসলতে মই একেবাৰে নাখাও দেই আসলতে মোৰ ডিম খোৱা একেবাৰে বন্ধ যেতিয়ালৈকে মোৰ ভালকৈ দাগ নাযায় তেতিয়ালৈকে আসলে এবছৰ মানলে মই ডিমটো একদম টোটালি এৰি দিছো একদম নাখাও বুলি পুৰা ডিসিশন লৈ লৈছো ডিম খালে বহুতে বেয়া ডিম মচুৰ দালি গাখীৰ তাৰ পিছতে টেঙা বিলাহী এইবোৰ মানে একদম টোটালি বাদ আৰু দেই মোক বহুতেই কৈছে আসলতে ডক্টৰো কৈছে আৰু যোনে খবৰ ল'ব আহিছে সকলোৱে কৈছে যে ডিমটো বহুত বেছি বেয়া আসলতে মই ঘৰৰ কাৰণেহে বনাইছো আৰু তেনেকুৱা একো ইন্টাৰেষ্টও নাই মোৰ ডিমৰ প্ৰতি মাংসৰ প্ৰতি যিমানটো মানে লোভ আছে সেই আৰু মাছ মাংসটো খাইছো কিন্তু কম মছলাত আৰু এটা ডিমৰ সবজিটো বনাও তাৰ পিছতে ফুলকবি আলু সবজি অকমান বনাম তাত মই বিলাহী নিদিওঁ কাৰণ ময়ো খাম যেহেতুকে আৰু দাইল অকমান বনাম ধনিয়া দি পেলাই আসলতে মই দালিও মচুৰ দাইলটো একেবাৰে এভয়েড কৰি চলিছো মগু দালি খাই আছো মোৰ এক্সিডেন্ট হোৱা দিন ধৰি ঠিক আছে তেন্তে মই খানা পিনাটো পটাপট বনাই লওঁ তাৰ পিছত আপোনালোকক লগ পাই আছো
আৰু খানা পিনা বনাই আজৰি হ'লোঁ আৰু গা ধোৱা নাই যিহেতুকে ভাবিলোঁ বেণ্ডেজটো মই ঘৰতে লাহে লাহেকৈ খোলোঁ আৰু ইও ড্ৰেছিং কৰি দিম বুলি কৈছে ঘৰতে কিন্তু ভয়ো লাগিছে ইয়াক দিবলৈ আৰু এতিয়া মই লাহে লাহেকৈ যিহেতুকে টেপ মাৰি দিছিলে আৰু তাহাঁতো বহুত টনা আজোৱাৰ নিচিনাকৈ খোলে হস্পিটেলত যিমান পাৰোঁ ঘৰতে ট্ৰাই কৰোঁ চাই থাককচোন আপোনালোকে কি হয়গৈ নাজানো আৰু এটা এৰাই দিয়ে পাই টানি সূতাকেইটা শুকাই আছে লাহে লাহে এটা এটাকে এৰুৱা নাই কাটি দিলে কিডাল হ'ব ধৰিব জেগা নাইকিয়া হ'ব পিছত গৰম পানী দি পেলাই এৰাই দিয়া নহ'লে তাহাঁতে যোনটো চেলাইনৰ পানী দিয়ে ন সেইটোত এৰাই যায় থৈ দিয়া এইখিনি গৈ তাতকৈ এৰাবা মইতো মেইন কামটো কৰিছোঁ মোৰ মেইন ভয় লাগে মই এইটোহে টেপটোহে দোকানহে এৰাই দিছোঁ মই এইটো একো নহয় একোনত একো নাই নহয় নোমকেইটাহে খালি ৱেক্স কৰিছোঁ যে ভাবি যোৱা নাই কৰিছে চাৰি একদম ৱেক্স কৰিছোঁ যে ভাবি যোৱা ভৰি ৱেক্স ইয়াত মেইনডাল আছে ন এইটো চাইডে আছে সেইফালে নাই ন লাহে লাহে কৰি আছোঁ নহয় মই চলি আছে যে ইয়াত ৱেক্স হৈ গৈছে ৱেক্স ফ্ৰী ৱেক্স মই জামটামে নাথাকিলে ভয় লাগে মোৰ আৰু কমপ্লিট বেণ্ডেজটো মোৰ খোলা হৈ গ'ল মই নিজে নিজে ট্ৰাই কৰিলোঁ আৰু দেখিছে নহয় আপোনালোকে আৰু এতিয়া মানে যোনখিনি মোৰ বেছিকৈ ঘাইল হোৱা জেগা তাত মানে কি হৈছে আঠাৰ নিচিনাকৈ একদম লাগি ধৰিছে মানে বেণ্ডেজটো এইটোৱে বহুত মানে একদম সহ্যৰ সীমাৰ বাহিৰ আৰু মোৰ যোনটো বস্তু ভয় লাগে এইটো এৰুৱাওঁতে বহুতেই বেছি প্ৰব্লেম আৰু কেমেৰাটো কৰি আছোঁ যদিও গা চা কঁপি আছে আৰু একদম কেঁচি দি কাটি দিব লগা হৈছে আচলতে ভালকৈ এইখিনি জেগা শুকোৱা নাই মোৰ এইখিনি জেগাই বহুত বেছি দকৈ কাটিছিলে আৰু বাকীখিনি অলপ অলপ শুকাইছে আৰু বাকী এইখিনি যে ৰঙা ৰঙা আঁচ পৰি আছে সেইখিনি খালি আচুৰ খোৱাৰ নিচিনাহে হৈছে বাৰু গোন্ধটো মানে নহয় খাই আছে যে এয়া আৰু শুকান চব্জি খাব লাগে বোলে মোক কালি বহুতে কৈছে দোকানত শুকান চব্জি বন্ধাকবি চব্জি তব্জি মাংস এৰুৱাই দিছা দেখোন চিজাৰিং বিলাকো পটককৈ শুকায় দুখ পাইছোঁ ৰখা চিলাই এতিয়া নালাগে চিলাই 12 তাৰিখ 5-6 তাৰিখ চিলাই দেৰি আছে পুৰা কমপ্লিটলি এইটো জইন খাব লাগিব তেতিয়াহে এইটো হৈ গৈছে এইটো জইন খাই গ'ল পানী দি পেলাই মুচি দিম ন এতিয়া কাপোৰ দি মুচি পেলাই ইমান জেগাত আছে ফেছে হে পুৰা জুৰি যায় এইটো মেল খাই আছে পানী নিদিবা নেকি পানী আৰু দাৱাই দিয়া এনেকে কাটিছে মুচি আছিলে যে মুচিও কৰি দিব কথাই পাৰিব নুশুনে একদম মুচিও হেৰি কৰি দিব পাৰিব এয়া মুচিৰ পাকে দিছে যিটো পাক দিছে যে এইটো চিলাই যিটো পাক দিছে এইটো চব মুচি দিয়ে এনেকে সিহঁতে এনেকে দি পেলাই এনেকে সোমাই এনেকে উঠাই এনেকে উঠাই সূতাটো এনেকে টানি পেলাই এনেকে তুমি চাই আছা তুমি চকুটো পুৰা ইয়ালৈকে আছিলে মুচি চিলাই আৰু এইটো চিলাই চেম সূতাটো লগাই দিয়ে এনেকে হেৰি কৰি সূতাটো মুচি যদি পাক মাৰে চিলাইত সিহঁতে চেম পাকে দিয়ে খোলোতেহে দুখ পাম শুকালেহে খুলিম দেই নহ'লে নুখোলো কাটি দিব কিছু কৰিলে তুমি আজি কম্পাউণ্ডাৰ মিষ্টাৰ মেক্স হ'ল আৰু বেণ্ডেজ নামাৰো আৰু আজি পায় আৰু মলমটো অকণমান শুকাব তাৰপিছত দোকান যাম আৰু চবতে মলম লগাই দিলোঁ নহ'লে বহুত কষ্ট হস্পিটেলতকৈতো আজি কষ্টই পোৱা নাই এয়া আৰু গতি
আৰু আহি পেলাই পাৰ্লাৰে পালোহি আচলতে 12:30 বাজিলে ঘৰৰ পৰা আহোঁতে আৰু বৰ বেছি স্পীডতো স্কুটি চলাব নোৱাৰোঁ বৰ বেছি স্পীডত একো কামেই কৰিব নোৱাৰোঁ আগৰ নিচিনা ভৰিখনৰ কাৰণে মানে পাৰিলেও মই একদম লাহে ধীৰে কৰিবলৈ লৈছোঁ কাৰণ চিলানী খোলা নাই এতিয়ালৈকে যিহেতুকে চিলানী কটা নাই আৰু আহি পেলাই চিধা কামত লাগি গৈছোঁ আৰু মোৰ লগত যিজনী ছোৱালী থাকে তাইৰ যিহেতুকে মুখত চিলানী পৰিছে তাইক মই একো কাম কৰিব দিয়া নাই কিন্তু মোৰ লগত থাকিলেই হ'ল আৰু এতিয়া মই থ্ৰেডিং কৰি আছোঁ মানে দুজনীমান ছোৱালীক ফেচিয়েল কৰি দিব লাগিব থ্ৰেডিং কৰি দিব লাগিব সেইটো কাৰণেহে আচলতে ফেচিয়েলটোৰ কাৰণেহে মই আহিলোঁ আৰু ছোৱালীজনী মোৰ বহুত দিনৰ চিনাকি আগৰে আৰু থিয় হৈছোঁ যদিও বিষাই আছে বাৰু হ'লেও বহুত বেছি থিয় অহা নাই অলপ ৰেষ্ট লৈ পেলাই কামবোৰ কৰিছোঁ বহুতেই মোক মানা কৰিছে পাৰ্লাৰ কিয় আহিছা চিলানী কটাই নাই কিন্তু সদায় ওলাই সোমাই যিখিনি মানুহ থাকে সেইসকলে হয়তো জানিবই ঘৰত সোমাই থকাটো কিমান টান যিমানেই বিষ নহওক যিমানেই বেমাৰ নহওক অকণমান ওলাই আহিলে মোৰ বেমাৰটো অকণ ভাল যেন লাগে ক'তো একো ঘূৰিও ফুৰা নাই চিধা ঘৰৰ পৰা আহিছোঁ দোকানতেই আছোঁ আৰু কাষ্টমাৰ আহিলে কাম কৰিছোঁ নহ'লে ফেচিয়েলৰ বেডখনতেই মই ৰেষ্ট লৈছোঁ তেনেকৈ কৰি আছোঁ আৰু এতিয়া ফেচিয়েলটো এজনী ছোৱালীক কৰি পেলাই কমপ্লিট হৈছে নেক্সট আকৌ এজনীক কৰিব লাগিব চাই থাকক আপোনালোকে ঠিক কৰি লাভ নাই মোক বেয়া কৰি লাভ নাই হাই গাইজ গুড ইভিনিং আৰু ৰাতিপুৱাই প্ৰায় ব্লগ এটা ষ্টাৰ্ট কৰি আছিলোঁ কিন্তু দোকানত ইমানেই বেছি ব্যস্ত হৈ গ'লোঁ মানে ঘৰৰ পৰা অহাৰ পিছত পাহৰিয়ে থাকিলোঁ আৰু এতিয়া 6:30-7 বাজিবৰ হ'ল সেয়া আৰু মানে যিহেতুকে বিয়াৰ ছিজন চলি আছে ন আৰু পাৰ্লাৰো বন্ধ আছিলে মোৰ বহুতকেইদিন সেইটো কাৰণে কামো যথেষ্টখিনি কৰি আছে আৰু তাইতো একো কৰিব পৰা হোৱাই নাই বাৰু মই কিবাকৈ কৰি আছোঁ আৰু থিয় আহিব পাৰিছোঁ যিহেতুকে থিয় আহিব মানে বহুত টাইমো নোৱাৰোঁ কষ্ট লাগে অকণমান হ'লেও কৰি আছোঁ আৰু এতিয়া ঘৰ যাবৰে টাইম হ'লগৈ হ'লেও ভোক লাগিছে দুপৰীয়া ভাত খোৱা নাই সেইটো কাৰণে কিবা এটা খাবলৈ বুলি ওলাই যাওঁ আৰু আজি ঘৰতে ড্ৰেছিং কৰা হ'ল মোৰ যি দুখ পাইছোঁ হস্পিটেলতকৈ সঁচা কৈছোঁ হস্পিটেলতকৈ কম পাইছোঁ কিন্তু হ'লেও পাইছোঁ আৰু আগতকৈ বহুতখিনি ভাল পাইছোঁ আৰু এয়া চকু দাগ চাগখিনি গ'লেই হ'ল আৰু খালি শুকাইছে বাৰু আৰু তাইৰ ফেশ্বনমতে গতি এয়া তাই মানে আচলতে বেছি বেয়া লাগিছে দেখিবলৈ মানে মলম হয় দেই সেইখিনি কিন্তু মানে ইমান বিষ চিষ নাই আগৰ নিচিনা আৰু এতিয়া কিবা এটা খাই আহোঁ আৰু খাবলৈও কিবা এটা আজিকালি ফটককৈ নোৱাৰোঁ নহয় পুৰা বাছ বিচাৰ কৰি খাব লাগে এতিয়া ডিম আৰু একেবাৰে গ'ল আৰু আমাৰ আৰু ডিম আৰু এবছৰমানলৈ এতিয়া যাওঁ বজাৰ এখনতে ওচৰতে কিবা এটা খাই আহোঁ ইমানো ঠাণ্ডা নহয় আৰু বেছি দূৰলৈ যাবও নোৱাৰা হলো গাইজ সেইটো কাৰণে একদম দোকানৰ ওচৰতে কিবা এটা খাওঁ আৰু চাওমিন খাম অৰ্ডাৰ দিছোঁ বহি আছোঁ এগ চাওমিনটো খাই ভাল পাওঁ আচলতে মই কিন্তু এতিয়া কপালত ডিম বন্ধ এবছৰলৈ জলকীয়াও নাই খোৱা মছলা চছলা একদম কমাই খাইছোঁ বাৰু আৰু টমেট' চচ খাব নোৱাৰিম সেয়া আৰু গাইজ ক'লে হা তুমি বেয়া লাগিছে আমাৰ নহ'লেতো খোজকাঢ়িব পৰা হয় আৰু চিধা মোৰ নাদাৰ দোকান মহাৰাজ চিকেন চপ গ'ল আৰু মানে পাৰোঁ যাব কিন্তু হ'লেও আৰু এই লেঙেৰে ভাল নালাগে আৰু চিলানী খোলাই নাই কিবাকে দোকানখন আহি আছোঁ আৰু মানে ঘৰত থাকিও আমনি লাগে আৰু প্লাছ ঘৰত থাকিলে বেছি নিজকে বেমাৰী ফিল হয় আৰু 12টামানতো বাজিলেই ঘৰতে বাৰু ভাবিৰ লগত কথা পাতি আছোঁ ভাবিহঁতে ঘৰ বনাই আছে তাৰপিছত আমাৰ লগত কথা পাতিলোঁ স্কুটি ধুলে তাতো বহিলোঁ তাৰপিছত কইনাজনী আহিলে ফেচিয়েল কৰিব লাগে সেইটো কাৰণেহে আজি মানে দোকান আহিলোঁ আৰু সন্ধিয়াটো আপোনালোকৰ আগৰ ভিডিঅ'ত চায়েই থাকে মহাৰাজ গৈ থাকোঁ মুন্নাদাৰ তাত গৈ থাকোঁ
কিন্তু এতিয়া যিহেতুকে ভৰি পা নোৱাৰোঁ এইটো ওচৰতে আহিছোঁ আৰু খাবলৈ একদম কম তেল মছলা দি পেলাই মানে চাওমিনকে খাম বুলি ভাবিছোঁ আৰু সেইটো কাৰণে বহি আছোঁ অৰ্ডাৰ দি পেলাই এই আৰু গাইজ আমাৰ বেমাৰী খানা কম তেল মছলাত বনাই দিছে দেই চচ খাই দিব লাগে এই চেচ আৰু চচ খালে পকি যাব ভৰিটো কামুৰিছে মোৰ এইটো খাবা যে এইটো কাৰণে গাইস ये देखो চাওমিন ইমান ভাল উপায় নাই কি কৰিবা তুমি তো ইয়াত নাখায় ভালে এখন দিয়ক মোৰ কাৰণে যে তুমিও যাবা পৰিবা মই এনেকে আৰু ইমান কচকচাই থাকে কোনোবাই দিনা মই পৰিম এইকাৰণে মই এনেকে টানি দিও যে উদতি খাই যাবা তুমি আহি গ'লো পাৰ্লাৰ খাই বৈ আৰু এতিয়া বন্ধই কৰিম আৰু দোকান চিম্পল ভিডিঅ' মৰ্ণিঙৰ পৰাই কি কৰিলোঁ দেখালোঁ সন্ধিয়ালৈকে এতিয়া 7টামান বাজিবৰ হ'ল আৰু স্কুটি লৈ আহিছোঁ যিহেতুকে মই দেৰিলৈকে নাথাকোঁ মানে চলাবলৈও মানে ভয় লাগে আজিকালি সঁচা এক্সিডেণ্টটো হোৱাৰ পৰা ভয় লগা হ'ল মোৰ চলাবলৈ ঘৰৰ পৰা একদম আহোঁতে আজি লাহে লাহে আহিছোঁ আৰু চিলনিটো কটাই নাই সেইটো কাৰণে অকণ সাৱধান থাকিবলৈ কৈছে আৰু চবেই আৰু ভিডিঅ'টো চাব সকলোৱে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব চেনেলটো যদি কোনোবাই ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব বাই বাই আকৌ কাইলৈ লগ পাম Tell me pretty lies, look me in the face, tell me that you love me.